গুড মৰ্নিং গাইজ, কি খবৰ আপোনালোকৰ? তো অন্য এটা ব্লগত আজি স্বাগতম জনালোঁ আপোনালোক চবকে। চ' হাই হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল অসমৰ গৌৰৱ ব্লগছ। চ' গাইজ চাওক, ওলালোঁ ৰাতিপুৱা আজি বহুত মানে জল্দি উঠিছোঁ। ৰাতিপুৱা 5টা-6টাতে উঠি কিনে এতিয়া ৰাতিপুৱা 8-8:30 বাজিলে। তো উঠিছোঁ। আজি মানে বহুত বিশেষ দিন হয়। আজি কি কৰোঁ আৰু আজি মানে নতুন এটা বিজনেছ আৰম্ভ কৰিব যাই আছোঁ মই আপোনালোকৰ কাৰণে। তো চাব কি ধুনীয়া এটা বিজনেছ, মানে মোৰ কাৰণে বিশেষ দিন, মই আজি বহুত হেপ্পী। চ' আপোনালোকে চাব ব্লগটো আৰু চাই থাকক। মানে মই আজি চব দেখাইছোঁ কি বিজনেছ, কেনেকুৱা কি বিজনেছ। তো সেইটো অলপ ছাৰপ্ৰাইজ আছে, তো চাই থাকক ভিডিঅ'টো। আৰু এটা বিজনেছ আছে মই ক'লোঁ আপোনালোকক। তো এতিয়া ইফালে চাওক, ইফালে মাহঁতে ৰেডি কৰি আছে পূৰা। এখন দোকান লাগিব আৰু ইফালে মোৰখনটো বেলেগে। তো জনাম, সেইটো অলপ ছাৰপ্ৰাইজ আছে। তো চবেই আহিব। এইফালে ৰেডি হৈছে চাওক, দোকান চোকান চব। এয়া টিকলি বহিছে। টিকলি বা মোবাইল চাই আছে ৰে, লাজ কৰে। বিল মাংগে মোৰ এয়া আজি আছিলে কাষ্টমাৰ। সম্পৰ্ক বনোৱা হোৱা নাই এতিয়ালৈকে। চ' কাইলৈ পৰহিলৈ পূৰা হৈ যাব। তো ইয়াতে পিছফালে বেনাৰ চেনাৰ চব লাগিব। তো নতুন কৰি ষ্টাৰ্ট কৰিলোঁ আৰু আজি। তো চাচোন কি ধুনীয়া বনাইছে, কি ধুনীয়া কাষ্টমাৰ আছে। চ' এতিয়া ৰাতি হৈ গ'ল, 10:30 বাজি পাৰ হৈ গ'ল। চাবলৈ কি ধুনীয়া বনাইছে এইখন। ব্লগটো আজি আৰু সামৰি মাৰিম আৰু বেছি লম্বা নকৰোঁ। তো কালিৰ পৰা ডেইলি ব্লগ ষ্টাৰ্ট কৰিম আৰু। চ' অসমৰ গৌৰৱ ব্লগটো চবেই ছাবস্ক্ৰাইব কৰিব, ধন্যবাদ।